হাই এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ দৈৰে বনোৱা মুৰ্গী মাংস। এয়া মই পিঁয়াজ আদা নহৰুখিনি ৰেডি কৰি ল'লোঁ। এতিয়া কেৰাহীখনত মই ৰিফাইন তেল দিলোঁ। আপোনালোকে ঘিউ দিব পাৰে, মই তেল দিয়ে বনাম। ইয়াত এতিয়া মই গোটা জিৰা, দুটা তেজপাত দিম আৰু লং, ইলাইচি, দালচেনি দিম। এনেকৈ দি পেলাই অকণমান টাইম ভাজি ল'ম। এনেকৈ অকণমান টাইম ভজাৰ পিছত মই আদা নহৰু পেষ্টটো দিলোঁ। দি পেলাই এনেকৈ অকণমান ভাজি ল'ম। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দিলোঁ। এতিয়া পিঁয়াজখিনি অকণমান টাইম ভাজিম। পিঁয়াজখিনি ৰঙা হৈ যাব দিব নালাগে। এনেকৈ অলপমান টাইম ভজাৰ পিছত মই ইয়াত বিলাহীখিনি আৰু কাটি থোৱা জলকীয়াখিনি দিলোঁ। এতিয়া অলপমান আৰু ভাজি ল'ম এনেকৈ। এনেকৈ অলপমান টাইম ভজাৰ পিছত মই ইয়াত ধুই থোৱা চিকেনখিনি দিম। মই চিকেনখিনি দিলোঁ। আকৌ অকণমান ভালকৈ এনেকৈ লৰাই ল'ম। এনেকৈ অকণমান ভাজি ল'ম ভালকৈ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া আকৌ ভালকৈ এইখিনি মিলাই অকণমান ভাজি ল'ম। এনেকৈ অকণমান টাইম ভাজি ল'ম আৰু এতিয়া ইয়াত মই শুকান জলকীয়া গুড়া দিলোঁ। এতিয়া আৰু অলপমান টাইম এইখিনি ধুনীয়াকৈ মিলাই ভাজি ল'ম। অকণমান টাইম এতিয়া ধুনীয়াকৈ এনেকৈ ভাজি ল'লোঁ আৰু এনেকৈ অলপমান টাইম ভাজি ল'ম মই আৰু এতিয়া মই ইয়াত দৈ দিলোঁ। মই দৈ ইয়াত এবাটি দিছোঁ। এতিয়া ভালকৈ এইখিনি মিলাই ল'লোঁ চিকেনখিনি। মই পানী দিলোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ষ্টিমটো লো কৰি 15 মিনিটৰ কাৰণে এইখিনি থৈ দিলোঁ। এয়া 15 মিনিটৰ পিছত মই চালোঁ। প্ৰায় চিকেনখিনি হৈছেহি আৰু এতিয়া মই ইয়াত দিম জিৰা, গৰম মছলা। এইখিনি দি পেলাই অকণমান আকৌ ভালকৈ লৰাই দিম। এয়া মোৰ প্ৰায় চিকেনখিনি হৈছেহি আৰু চাওকচোন মোৰ চিকেন হৈ গ'ল। ইয়াত এতিয়া মই কস্তুৰী মেথি দিলোঁ। দি পেলাই এতিয়া লৰাই পেলাই চিকেনখিনি নমাই দিম। খাবলৈ বহুত ধুনীয়া লাগে, আপোনালোকেও বনাই খাবচোন। এয়া আজি মোৰ দুপৰীয়া সাজত আছে পোলাও, দৈ দি বনোৱা চিকেন, ৰসগোল্লা, দৈ, তিয়ঁহ, নেমু।